কিবা এটা বাঢ়িল মোৰহে একো নাবাঢ়িল কি বাঢ়িল বয়স বাঢ়িল অভিজ্ঞতা বাঢ়িল খাই খাই অলপ পেটটো বাঢ়িল ভাত খালি এতিয়া মোৰ মূৰটো নাখাবি ইয়াৰ পৰা কেনেকৈ ওলাব পাৰি সেইটো চিন্তা কৰ ঠিক আছে মামা চিন্তা কৰিব নালাগে ইয়াৰ পৰা কলৈ যাবি আৰু কেনেকৈ যাবি আজি মই সকলো শেষ কৰি উলিয়াই আহিছো ঘৰৰ ল'ৰা কাৰো ওপৰত প্ৰথমে হাত নতলো কিন্তু যদি কেতিয়াবা হাত তুলিবলগীয়া হয় তেতিয়া আজি তই শেষ হ'ব লাগিব নহয় দেৱকী ইয়াক কেৱল মই শাস্তি দিম বড় আসলে দেখাছি হ্যাঁ